শেহতীয়া উপনিৰ্বাচনৰ ফলাফলে সংখ্যালঘুৰ ভোট বিজেপিৰ সপক্ষে যোৱাৰ এটা ইংগিত বহন কৰিছে। লোকসভাত সংখ্যালঘু প্ৰধান কৰিমগঞ্জ সমষ্টি আৰু উপনিৰ্বাচনত সামগ্ৰী সমষ্টিত বিজয় বিজেপিৰ বাবে এক বৃহৎ সাফল্য। এই মন্তব্য কৰি সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে তুষ্টিকৰণ নকৰাকৈ সৰ্বস্তৰৰ প্ৰতি ন্যায় প্ৰদান কৰাৰ বাবে বিজেপিমুখী হৈছে সংখ্যালঘু। পৰৱৰ্তী ৰাজনৈতিক প্ৰেক্ষাপটত এয়া বিজেপিৰ বাবে এক শুভ ফলদায়ক হ'ব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। সাধাৰণতে বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উপনিৰ্বাচনসমূহে শাসকীয় দলসমূহৰ প্ৰতি এটা যথেষ্ট অনিশ্চয়তাৰ বাতাবৰণ কঢ়িয়াই আনে আৰু গোটেই বছৰটোৰ বাবে চৰকাৰখনক এটা আণ্ডাৰ প্ৰেছাৰ ৰাখি থৈ যায়। কিন্তু এইবাৰৰ উপনিৰ্বাচনত অসমৰ ৰাইজে আমাক অভূতপূৰ্ব আশীৰ্বাদ আগবঢ়ালে আৰু বিশেষকৈ 4টা সমষ্টি বিধায়কসকল আমাৰ লগত আগতে আছিলে, সাংসদ হোৱাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ল। কিন্তু ৫টো সমষ্টিও ২৫ বছৰৰ পিছত কংগ্ৰেছ দলৰ হাতৰ পৰা আমি লৈ আহিবলৈ সক্ষম হৈছিলোঁ। সবকে সাথ সবকে বিকাশ, আমি সেই নীতিটোত নিৰন্তৰভাৱে থিয় হৈ আছোঁ আৰু তাৰ কাৰণে অসমৰ যিখিনি সংখ্যালঘু ৰাইজে তুষ্টিকৰণৰ বিপৰীতে ন্যায় বিচাৰে, এছামে তুষ্টিকৰণ বিচাৰে যে আমাক স্পেচিয়েলি ট্ৰিট কৰক, আৰু এছামে ভাবে যে গভৰ্ণমেণ্টখনে আমাক সমানে চাওক। সমানে চোৱা আৰু বিশেষভাৱে চোৱাৰ মাজত পাৰ্থক্য আছে। সমানে চাব যিসকলে ভাবে যে চৰকাৰে আমাক সমানে চাওক, তেওঁলোকে বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈছে। আৰু মই আজি আপোনালোকক কৈ থৈছোঁ যে অহা বিধানসভা নিৰ্বাচনত লাহৰীঘাট, আমাৰ সাউথ কৰিমগঞ্জ, নৰ্থ কৰিমগঞ্জ, আমাৰ চামগুৰি, ৰূপহী, এই 5টা সমষ্টিলৈকে আপোনালোকে চকু ৰাখিব। এই 5টা সমষ্টিতে সংখ্যালঘু ভোট যথেষ্ট বেছি। মই বিজেপি জিকিব হাৰিব নকওঁ, কিন্তু বিজেপিয়ে গোটেইকেইটা সমষ্টিতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা দিব। দ্বিতীয়তে, পেপাৰৰ বা সাংবাদিকসকলৰ বা অভিজ্ঞ ৰাইজৰ এটা যি ভুল ধাৰণা আছিল যে বদৰুদ্দিন আজমল থাকিলে বিজেপিৰ সুবিধা হয়। মই ভাবোঁ যে বদৰুদ্দিন আজমল নোহোৱা হ'লে বিজেপিৰ বেছি ভাল হ'ব, কাৰণ তেতিয়া নেশ্যনেলিষ্ট যিখিনি মানুহ আছে এক্ৰছ দ্য বৰ্ড, যোনে এপিজমেণ্ট নিবিচাৰে, তুষ্টিকৰণ নিবিচাৰে, তেওঁলোকৰ ভোটবিলাক আমি পোৱা আৰম্ভ কৰিম আৰু এণ্টি কংগ্ৰেছ ভোটবিলাক ডিভিজন নহ'ব। সেইকাৰণে পষ্ট UDF, আজি যদি UDF চামগুৰিত থাকিলেহেঁতেন আমি নিজিকিলোহেঁতেন, আমি পোৱা ভোটখিনি UDFে লৈ গ'লহেঁতেন। গতিকে UDFৰ অৱৰ্তমানত ভাৰতীয় জনতা পাৰ্টিৰ পলিটিক্সৰ কাৰণে আমি আমাৰ লক্ষ্য আৰু আদৰ্শ কম্প্ৰমাইজ নোকোৱাকৈ আমি কাম কৰিব পাৰিছোঁ। লোকসভাত কৰিমগঞ্জ, বিধানসভাৰ উপনিৰ্বাচনত চামগুৰি, এই দুইটা এটা বৃহৎ ৰাজনৈতিক সফলতা। কচুক আমাৰ গুৱাহাটীত যেতিয়া কচুতলিত এভিকশ্যন হৈ আছে, তেতিয়া আমি চামগুৰিত ইলেকশ্যন জিকিছোঁ। তাৰমানে এপিজমেণ্টটো নান,